নমস্কাৰ বন্ধুসকল, মই সকলো অসমবাসী ৰাইজলৈ লক্ষ্মী পূজাৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আজি মই এটি কবিতা লিখিছিলোঁ। কবিতাটিৰ নাম ঈশ্বৰৰ কথা। তো বলক কবিতাটি শুনো। মানুহৰ সেৱা কৰা, মানুহৰ মাজতে মোক পাবা। নালাগে যাব বাবা ভণ্ডগীৰ ওচৰত, নালাগে যাব শৰত, য'তে পূজা কৰা ত'তেই পাবা। মিছাতে যাব নালাগে তীৰ্থস্থানত, নালাগে টকা নালাগে পইচা, নালাগে সোণ ৰূপ, মাত্ৰ লাগে মানুহৰ মাজত জাগক মানৱ ধৰ্মৰ গুণ। মানুহৰূপী দানৱক নাশি উপজিব কল্কি। পাপৰ ভাৰ বেছি হ'লে যুগে যুগে মই অৱতাৰ লমে। নেচাওঁ মই পাপক, নাশিম মই দোষক, ভালক জিকাম বেয়া ঘৰুৱাম, শ্ৰমজীৱী হোৱা, মানুহৰ সেৱা কৰা, তেতিয়াহে মোৰ ভক্ত হ'ব পাৰিবা। নমস্কাৰ।